হেৰিকেইটা ইয়াতে আমন জীৱনকে বহি আছে দেখোন, মেলা চাবলৈ নাযায় নেকি? তেহেঁতক আমাৰ ধুনীয়া কাইতে নিব লাগিব নহয় মেলা চাবলৈ। পূবৰ বেলি পশ্চিমত ওলালো, আমি কেইটা যে যামেই দেই, এইবোৰ বস্তু আমি কেতিয়াও মিছ নকৰো ন কনচেং? আমাৰ ডেকা ল'ৰা দুটা চশমা তচমা লগাই ক'ত যায় হে, আমাকো অকমান ক'ব নেকি? মেলা চাবলৈ যা আকৌ, কেলে তোমালোক নোযোৱা নেকি? হে, আজিৰ পৰা মেলা নেকি? আমি চোন গমেই নাপাওঁ। তোমালোকে ক'ত গম পাবা হয়, তোমালোক বুদ্ধু বুদ্ধু হৈ থাকিবা, আমি গৈ থাকো। হানি সিং, মেলা চাবলৈ যাবা নেকি? তোন কেলে নেযাম? কনচেং ফণি অকল তোমালোক দুটাহে যাবা নেকি? নহয়, আমি চব যাম, তাকো বজেন্টা গাড়ীত। কনচেং বৈ বৈ বৈ, দেৰি কৰিলে বজেন্টাই গালি দিব। হানি সিং, মামাক কংগে ব'লা, মামাই তেতিয়া আমাক লৈ যাব। ব'লা ব'লা। তোমালোক দুটাই মোক এৰি থৈ গ'লা যে, মই মাহীমাকৰ পুতেক নে কি? যাবলৈ মন আছে যদি আহি যোৱা, গেনা পাৰ্টনাৰ। এইটো আমাৰ লগত নাযায় নেকি? যত যিমান কিতাপ আছে গোটেই সোপা উলিয়াই ল'লে দেখোন। আমাৰ লগত নাযাওঁ নেকি মেলা চাবলৈ? মই নাযাওঁ, মই পঢ়িব লাগে। তই পঢ়া বুলি ক'লে কাহানিৰ পৰা ইমান বলিয়া হলি হয়? বাৰু তই নাযাওঁ, ঘৰতে পঢ়ি থাকিম বুলি কৈছ, মই ভালে পাইছো, খালি বিস্কুটৰ টেমাকেইটা খালী নকৰিবি দেই। পঢ়ি থাকোতে ভোক লাগিলে খাম। ভোক লাগিলে খাবি, গোটেই সোপা নাখাবি দেই, মই কৈ দিছো, নহলে কিন্তু আহি পিনি মই তোৰ পিঠিত দবা কোবামহি। ভাল ভাল বেকাৰী হ'ব মানে আনি থোৱা দেখিছে নহয়, সেই সোপা খাবলৈকে পঢ়া বুদ্ধি কৰি নাযাওঁ বুলি কৈছে নেকি ঠিক নাই। একেবাৰে নাখাবলৈও কোৱা নাই বাৰু, পঢ়ি থাকোতে 2খন বা 3খন বিস্কুট খাবি, তাতকে বেছি নাখাবি। আৰু কি পঢ়িলি কি লিখিলি আহি পিনি কিন্তু মই হিচাপ ল'ম, মোৰ আগত পঢ়া বুদ্ধি কৰি পাল মাৰিব নোৱাৰ। হ'ব দে মামনি, এদিও পাছ হোৱাৰ পাছত আজি পুৰা বিস্কুট খাম। বজেন্টা আজি বহুত দিনৰ মূৰত গাড়ী উলিয়াইছে ন? আজি বহুত দিনেই হ'ল। গাঁৱত ঘূৰি ফুৰিবলৈকেনো কি গাড়ী উলিয়াবা, তাতে পেট্ৰলৰ যিহে দাম। বজেন্টা লোকেলত ঘূৰি ফুৰিবলৈ নহলে বাইক এখন লৈ লওক। কৃষ্ণ প্ৰভু, আৰু মোক বাইক চাইক নালাগে দেই, বাইক কিনি আকৌ ইমান পইচা ভৰাবলৈ নাই, পাৰিলে এবাৰ লোকেলত ঘূৰি ফুৰিবলৈ চাইকেল এখনহে কিনিম। মেকআপটো জোখতে হৈছে বাৰু, বৰ এসোপামান লগাই ল'লো আকৌ বান্দৰীজনী নিচিনাহে লাগে। মই যে চিম্পুল মেকআপটোহে ভাল পাওঁ দেই। কিছুমানে গায়ে মুখে যিমানে মেকআপ সানে, মানুহে দেখিলে গম পায় মেকআপে গা ধুই আহিছে বুলি। মামনি ওলাই মেলি ৰেডি হৈ গ'ল, যাব পৰা হ'ল নে? পেহীয়া, আমি গাড়ীতে বহিয়ে আছো। বজেন্টা আমাৰ পুতুকন সিংহানিয়াই ফোন কৰিছিলে নেকি? নাই এতিয়া কৰা নাই বাৰু, কালিয়ে কৰা। কিপাৰ সাগৰৰ দৈৱকী নন্দন বাসুদেৱ 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 কৃষ্ণ। মই যে গাড়ীত উঠি ক'বাৰে গ'লে গাড়ী চকাত মূৰটো ডুৱাই যোৱা মোৰ সৰুৰ পৰাই অভ্যাস। মই যে মৰালৈকে এনেকুৱা নিয়মবোৰ মানি চলিম দেই। আজিকালি ল'ৰা ছোৱালীয়েতো এইবোৰ নিয়ম ফুটিও নামানে, ফচকে উঠিব আৰু যাব। ল'ৰাকেইটা তহঁতি মাননে বাৰু এইবোৰ নিয়ম? আমি গমেই নাপাও নহয় পেহী, ক'ৰ পৰা মানিম, আজি গম পালো নহয়, আজিৰ পৰা মানিব লাগিব। যা তেতিয়াহ'লে ফচকে নামি পিনি গাড়ী চকাত মূৰটো ডুৱাই থৈ আহ। পেহী, এতিয়া উঠিলোৱে আৰু এতিয়া নানামো। हाजी तेरे तेरे बगीचे नीचे नीचे नीचे, हाजी मेरे मेरे बगीचे नीचे नीचे क्यों काटा लगा उइमा 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 ओ काटा लगा उइमा। बोला गान गाই গাই শুই আছে যে বাবু আগফালে খেলি আছে, তাছলে বহি থাকাকে যোৱাচোন। বাবু এতিয়া আমাৰ এবছৰীয়া ডেকা ল'ৰা, তাক অকমান অকলশৰে খেলিবলৈ দিয়া না। তোমাক কথা কোৱাতে গৰু এটা কোৱাই ভাল, গৰুৱে মোৰ কথা শুনিলেও তুমি মোৰ কথা নুশুনা। জীৱনত মানুহে বিয়া পাতিব নালাগে দেই, এতিয়াহে উপলব্ধি কৰিছো, মাইকীজনীয়ে মতাটো আৰামত শুই থকা দেখিবই নোৱাৰে, অকল কিবা এটা কৰি থাকিলেহে ভাল পায়। মোৰ ল'ৰা পুৰা হেভি, গাড়ীত পুৰা ডান্স কৰাইছে। মোৰ বাবু ডাঙৰ হৈ ভাল হেভি ড্ৰাইভাৰ হ'ব। আমাৰ বাবু তুমি ডাঙৰ হৈ কাৰ লৈ ষ্টাৰ্ট মাৰিব পাৰিবানে? বাবু তুমি কথা ক'বলৈ শিকা দেই, কথা ক'বলৈ শিকা, সদায় ৰাত চলাই উত্তৰ দিলে নহ'ব নহয়। ভোলাই পুতেকক ৰিমট কণ্ট্ৰল কাৰ কেইবাখনো কিনি দিলে দেই, পুৰা চলাই আছে। কালি ভোলা তাক টাউনৰ পৰা কাৰ্টুন এটা লৈ অহা দেখিছিলো, সেইবোৰকে আনিলেগে মানে। পেহী তহঁতি গাড়ীতে বৰ দেই, ভোলাহঁত যায় নাই জানো সুধি আহো। লালুকি, ভোলা নাই নি ঘৰত? কেলে তোমালোক মেলা চাবলৈ নোযোৱা নেকি, ইমান ওচৰতে হৈছে? এনে চাবলৈকে যাব লাগিছিলে। লোকে উঠি মেলি ফুটি কৰি পইচা দিব, মই অকল চাই পিনিয়ে দিম নেকি? লালুকি, এটা ৰিমটতে গোটেইকেইখন চলাব পাৰি নেকি? আমাৰ ভোলা বেটা, বোলো চলাইছা? লালুকিয়াক কথা ক'বলৈ শিকোৱা নাই নেকি? শিকাও, কেলে নিশিকাও, মা কবি, পাপা কবি, ককা কবি, আমুক কবি, ভুচুক কবি, কথা যে কি শিকাও নাই, নকয়, অকল দাঁত চলাহে দেখুৱায়।
আস্তে ধীৰে ক'ব শিকাই থাকা ভোলা যায় নাই সুধো নহ'লে আমি গৈ থাকো আৰু বাবু এতিয়া বজেন্দাই কি ক'লে শুনিলা কিবা এটা সুধিলে কথা ক'বলৈ চেষ্টা কৰিবা আকৌ অকল দাঁত চলাই নেদেখুৱাবা অ' ভাই চাহাব এজনী কৰ চৰাই পালি হয় ইমান ডাঙৰ বজেন্দা এজনী চৰাই নহয় মোৰ বিচনী হয় বিচনী লাইট যোৱাৰ লগে লগে গুচি আহে মোক বিচিবলে আয়ো তাৰ কথা নিজে নিজে আহিলে নে কি তোৰ ঘৰলে এতিয়া মোৰ গৰম লাগিলে হ'ল আৰু পাঞ্চি বানো উৰ্তি ফুৰো মাছটো গগন মে বাৰু সেইবোৰ কথা বাদ দে মেলা চাবলৈ নাযাওঁ নেকি আমি ওলাই আহিলোৱে বজেন্দা মই নাযাওঁ আপোনালোকে যাওক মোৰ গাটো ঠিক নাই যাবলৈ মন নাথাকিলে ডাইৰেক্ট নাযাওঁ বুলি কৈ দিলেই হ'ল কিনো বাহানা মাৰি থাক গ'লেনো কি হ'ব অকল পইচা খৰচে তাহলে ঘৰত ভাতকেইটা খাই ধুনীয়াকে শুই থকাই ভাল পাঞ্চি বানো উৰ্তি ফুৰো মাছটো গগন মে বিছা মোৰ জানমনি আৰু বিছা বিচি বিচি মোৰ গা একদম শীতল পেলাই দিয়া তেতিয়াহ'লে আমাৰ পিতাশ্ৰী তুমি মেলা চাবলৈ নোযোৱা এই মই সৰু ল'ৰা নেকি মেলা চাবলৈ যাবলৈ আয়ো অকল সৰু ল'ৰা ছোৱালীহে আহে নেকি মেলা চাবলৈ কিমান ডাঙৰ ডাঙৰ মানুহ আহে বাপেৰে পইচা খৰচ ভয়তে নাযায় যিমানে ব্ৰহ্মযক্ষ তহঁতৰ চাবলৈ মন গৈছে যা আকৌ মোকনো এইবোৰত কেলে টানি থাক বাৰু ঐ ছোৱালী দুজনী আমাৰ গাড়ী ওলাইছেহি নে বাৰু কিবা এখন দেখোন ওলাইছেহি আমাৰ ৰাইজসকল পুৰা যাবলৈ ৰেডি হৈ আছে হৰণটা মাৰি দে আহিছো ললিতা গাড়ীত উঠাৰ আগত গোটেইকেইটাই গাড়ী চকাত এবাৰ মূৰটো ধুৱাই লোৱা নাজানা যদি মই শিকাই দিছো হয় নেকি পেহী হ'ব ল'ৰা ছোৱালীকেইটা নমো পংকজ নাৰায়ণ নমো পংকজ নেতৃত্ব নমো পংকজ নাৰায়ণ নমো নমো যোগে যোগে জয় বাবা বিশ্বকৰ্মা কি বজেন্দা ভোলাদাহত নাযায় নেকি তেহেঁতি নাযায় বোলে তুমি অকমান আগলৈ যোৱা বাপৰে বাপ তোমাৰ টিকাটো লেটিপিলি ডাঙৰ নহয় দে গোটেই চিটটো সৰহভাগ তুমিয়ে লৈ লৈছা দেখোন অকমান আগলৈ যোৱা হে নহ'লে মোৰ পাতিয়ালা পেন ফাটিব এতিয়া পেহীটি আপুনি মোৰ টিকাটো ডাঙৰ দেখিছে নে আপোনাৰটো কম নহয় পাতিয়ালা পেনত লুকাই থাকে বুলিহে নহ'লে আপোনাৰটো ভীমকল গছা গুৰিয়ে এতিয়া সেইটো কথা মাৰো গুলি ঢেকীয়া জুলি বজেন্দাই ধুনীয়াকে জুবিনৰ গান এটা লগাই দে পেহী গান লগাব নোৱাৰো কপিৰাইট লাগিব কি কপিৰাইট নাজানো যদি বাদ দে আৰু পাই গলোহি আমাৰ ৰাইজসকল নামা ললিতা টিকাটো যিমানহে ডাঙৰ এডোখৰ আহোঁতে মোক চেপি পেলালে পেহী ৰখি থাকি লাভ নাই বলক আৰু ছোৱালী দুজনী তহঁতি মোৰ লগত থাকিবি দে মেলাত বহুত মানুহ হ'ব হেৰাবি নহ'লে আমাৰ বাচ্চা পাৰ্টি ব'লা ৰখি থাকি লাভ নাই আহক ককা আইতা খুৰা খুৰী বাইদেউ ভিনদেউ ভণ্টি ভাইটি সকলো ধৰি আহক গ'লে এবছৰলে গ'ল মালিক টিকটবোৰৰ প্ৰাইচ কেনেকে দাদা ক'ত উঠিব ক'ত মানে আহিছো যে এপাক চবতে উঠিম আৰু তেতিয়াহ'লে দাদা 200 টকীয়া টিকটটো লৈ লওক ভোবলা ছাগলী নিচিনাকে ভিতৰত পিট পিটাই ঘূৰি ফুৰিব পাৰিব কোনো বাধা নাই 50 টকীয়া টিকট ল'লে যিকোনো এটাত উঠিব পাৰিব 100 টকীয়া টিকট ল'লে আমাৰ কথা মতে উঠা বহা কৰিব লাগিব 200 টকীয়াত আনলিমিটেড যাহা মন যায় ৱাহা উঠো তেতিয়াহ'লে 200 টকীয়া ৰাস্তা দি দিয়ক একদম মজা হাতৰে আঙুলি পবালি ভৰিৰে আঙুলি ঘন ঐ কোনজনী চৰে তোমাক খৰজিলে চাইনো চাই থাকিবৰ মন ভয় নকৰিবা মন্দামু মালটো বেছিকে ভয় লাগিলে মোক সাৱটি ধৰিবা দেই তেতিয়া ভয় নালাগে হানি সিং কেনেকুৱা লাগিছে পয়া লগা একদম জুই গেনা পাত নাই চাগে ঘৰত পুৰা কানি থাকিব পাই দে আংকুলে তাক নানিলেই নহয় মামী অহা দেখি আমাৰ মা ভাগৰ যে আহিবলৈ মনটো আছিলে মামাই আকৌ মাক নানিলেই নহয় পয়া লগা নহাবোৰ নাই অহাবোৰে পুৰা ফূৰ্তি কৰা মালিক আমি চকৰিত কেতিয়া উঠিব পাৰিম ৰ'ব দাদা পাৰিব এওঁলোকক আৰু কেপাকমান ঘূৰাই লওঁ তাৰপিছত আপোনালোকে উঠিব পাৰিব হা কেপাক ঘূৰাই নো অনলি 50 50 বাৰ ঘূৰাই থাকিবলৈ হ'লে মানুহৰ দেখোন গুমুট চব যাব এটা ওপৰ কিন্তু হকামুতা নকৰিব দেই তলত থাকোতে আগফাল পিছফাল চব খালী কৰি লওক কিছুমান মানুহ উঠিবলৈ আহিব মোৰ ঘূৰাব ওপৰ পৰা পুৰা চেৰেলি বাই দিয়ে বজেন মাই ব্ৰ তহঁতি আহিছহে নি মই পৰিয়ালবৰ্গলৈ উঠিলোৱেই পুতুকন এইফালে চোৱা এইফালে সিহঁতিবোৰ আহি উঠিলেহিয়ে
বজেন্দ্ৰ কোৱা লগাহঁতক আমিহে ক'লো আজি পৰা মেলা বহিছে বুলি, তেহেঁতি গমেই পোৱা নাছিলে। গম পোৱাৰ পিছত ৰখি থকা নাই, মোমায়েকক লৈ আহিয়ে গ'ল। ৰাইজ অকল ৰখি থকাতকে এফালেকে যাওঁ আহক, চকৈত পাছত উঠিমহি। ভাই সাহ, বেলেগ খাতৰা দেখুৱাইছে কিন্তু দেই। বজেন্দ্ৰ এইবোৰ চাই যে মোৰ বেলেগ ভাল লাগে দেই। মোৰ যে চাই ভয়ো লাগে ভালো লাগে, কেনেবাকে ৰছীডালৰ পৰা পৰিবলৈ হ'লে কি হ'ব বাৰু? নাই নপৰে, তেহেঁতি পুৰা ট্ৰেইনিং লৈ থৈছে নহয়। বজেন্দ্ৰ আমিবোৰ এইবোৰ শিকিবলৈ হ'লে কিমান দিন লাগিব বাৰু? লাগিব দেই দিন, ঘপককে শিকিব নোৱাৰা। কেনেকে বেলেঞ্চ কৰি আছে দেখিছা নাই? আৰু ইফালে হাতে বলো লৈ আছে। সঁচাকে কিন্তু বেলেগ খাতৰা দেখুৱাই আছে দেই, বহুত ৰিক্স আছে এইবোৰত। হয় ললিতা, সৰু মাটি ঘৰৰ নিচিনা নহয়নে বাৰু? পেহী তাৰ নিচিনা অলপ দেখিবলৈ। আমাৰ তীখৰ গোটেই ইয়াক দেখা হ'লে একদম বলিয়া হৈ গ'লহেঁতেন দেই। হাতী বলটা কি খেলিছে বাৰু? বেডমিণ্টন খেলিছে নেকি? নহয়, সেই খেলটোৰ কিবা এটা নাম আছিলে। আপোনাৰ কথাটো এতিয়া পেটত আছে, মুখত নাই নহয়। হয় ললিতা, তেতিয়াহ'লে পেটত থিয় গুৰুত্ব মাৰি দিওঁ নেকি? নামটো ওলাই পৰক। তেনেকে ওলাব নেকি? বৰমায়ে বান্দত ওলাই চাওক আকৌ, কি ধুনীয়াকে বল দলিয়াই আছে। বৰ ধুনীয়াকে দলিয়াই আছে পাই। সিহঁতক এতিয়া এইবোৰ কৰিবলৈ মালিকে খাবলৈ দিছে নে পইচাই দিছে? সিহঁতি আকৌ পইচা লৈ কি কৰিব? সিহঁতক দুখ দাঁত খাবলৈ দিছে আকৌ। পেহী, এইবাৰ টমটম লৈছে নেকি চাওক? মাৰো টমটম, বাপেৰো টমটম, মোৰ টমটম, কাৰ টমটম। হয়, টমটমকে নাচিছে। আজিৰ পৰা মেলা আৰম্ভ হৈছেহে, তহঁতিকেইটা চাবলৈ পাই গলিহি ন? হয় ছাৰ। এতিয়া ইয়ালৈ আহিলি যেতিয়া তহঁততো নপঢ়িলেও হ'ব নে কি ক? পঢ়িব লাগিব ছাৰ, নপঢ়িলেনো ক'ত হ'ব? আজি অকণমান ফূৰ্তি কৰোঁ বুলি আহিলো। মই যে তহঁতক অংক কেইটামান কৰিবলৈ দিছিলো, সেইকেইটা কমপ্লিট কৰিলি নে? কৰিলো ছাৰ। ঠিক আছে, কাইলৈ টিউচন ল'বলৈ আহোঁতে মই চাম বাৰু কি কৰিলি। ল'ৰাকেইটা ইয়াৰ পৰা পলাবই, নহ'লে ছাৰে আজি আমাক ল'লে আৰু। ছাৰ আমি গৈ থাকো দেই। ক'ত যাওঁ? উঠিছিলিহে এতিয়া। ছাৰ আমি সৌ বজেন্দ্ৰৰ ওচৰলৈ যাওঁ। তহঁতৰকেইটা হ'ল না? ইমান ভাল লাগিছে, আৰু অকণমান। ভাই সাহেব, একদম খাতাৰনাক লাগিছে দেই উঠি। একদম সঁচা সঁচি ঘোঁৰা পিঠিত উঠা নিচিনা ফিলটো আহে। বজেন্দ্ৰ আমিকেইটা যে উঠিবলৈ পাম আশাটো কম। প্ৰতিটো ঘোঁৰাৰ লগত কিমান মানুহ ৰখি আছে দেখিছেনে উঠিবলৈ? বেলেগতো খালী নহ'লে এটা এটাকে মূৰটোতে উঠিবা। সৰা ভাইটি নামা আকৌ, আমাকো উঠিবলৈ চান্সটো দিয়া। বুঢ়াটো এইটো বাপেৰৰ ঘৰ নেকি হা? মোৰ যিমান দেৰি মন যায় মই সিমান দেৰি উঠিম। 10 মই পইচা দিছো। কি কথা কোৱাহে? আমিওতো পইচা দিছো, ফ্ৰীকে উঠিবলৈ আহিছো নেকি বা? বেলেগৰ ওচৰলৈ যা, মোৰ ওচৰত নাপাওঁ মুঠতে। বাপৰে বাপ, ডন লাগিলেই। আৰু ল'ৰাকেইটা আমাৰ মাইকী মখা ক'ত গ'ল? দেখা নাই যে। ক'ত গ'ল জানো? বজেন্দ্ৰ তাহাঁতি ফালৰিকাত দিলে। বাপৰে বাপ, ইমান মানুহ পইচা দিও ক'তো উঠিবলৈ জেগা নাই। ললিতা, এই চুচুৱাটোকে খালি দেখিছো, এতিয়া উঠি লোৱা নেকি? পেহী ব'লক, নহ'লে এইটোতো উঠিবলৈ নাপাম। পাটিয়ালা পেণ্ট পিন্ধি আহিলে যেনিবা এনেকুৱাবোৰৰ কাৰণে সুবিধা, কালক উঠি যাবলৈ। পেহী উঠক। বহুত দূৰ চুচৰি যাব লাগিব দেই। গোটেইকেইজনী একেলগে উঠি আহিলা নেকি? পেহী, গোটেইকেইজনী একেলগে চুইংকে যামগে আকৌ। গাইজ, তোমালোক ৰেডি নে? পেহী ৰেডি। ছোৱালী দুজনী তহঁতি ৰেডি নে? তেতিয়াহ'লে লেটছ গ'। ধুনু, আজিৰ পৰা মই জীৱনত চাকৰিত নহতো দেই। এনেকুৱা মোৰ ঘূৰালে অকণমান দেৰি থকা হ'লে একদম ঘৰক বমি কৰিলোহেঁতেন। আৰে মন্দা, তুমি লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা এক্সপিৰিয়েঞ্চ কৰিলা নাই, সেইকাৰণে তোমাৰ তেনেকুৱা লাগিছে। এনেকুৱা এক্সপিৰিয়েঞ্চবোৰ মাজে মাজে কৰি থাকিব লাগে, তেতিয়াহে ভয় ভাগিব। তহঁত দুটা গৈ থাক, মই গৈ আছো। চকৰিত উঠি থাকোতে এনেকুৱা মুতিব লাগিলে ঈশ্বৰক চিন্তি কথমটিহে ধৰি ৰাখিলো। এতিয়া টেংকিটো খালী কৰি লওঁগে। মন্দা, মোৰ মালটো আহা, আমি দুটাই অকমান চুচু কৰি লওঁগে। আরে বন্ধুসকল, ভেবা নাকি মোলে কি চাই আছে? ভিডিও শেষ হৈ গ'ল, খানা খাকে গানা গাকে চৈ যাও।